আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি বহুত কথাই শুনিলোঁ। আজি বাধা উদ্দেশ্যহীনভাৱে কোনো আইডিঅলজি নথকা, প্ৰিন্সিপল নথকা এজন লিডাৰ হিচাপে যি পাৰ্টিটো নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড NLFB সেইটো গঠন কৰিলে, সেইটো একচুৱেলি আমাৰ বড়ো জাতিৰ কাৰণে এটা ভাল ইংগিত নহয়। তথাপিও এটা কথা স্পষ্ট, এইটো জাষ্ট ফৰ দ্য টাইম বিং হাগ্ৰামা পাৰ্টিটো আকৌ যেন চতুৰ্থবাৰৰ কাৰণে আমাৰ অসমত এলায়েন্স কৰি পেলাই কাৰোবাৰ মানে কান্ধত হাত দি পেলাই মানে কি কয় চৰকাৰ গঠন কৰিব পাৰে নেকি, সেইটো পৰিকল্পনা লৈ পেলাই BPF-এ, মই ডাইৰেক্টলি ক'ব বিচাৰোঁ, BPF-এ ইয়াত জড়িত আছে আৰু এই BPF-এ এই সুযোগটো ল'ব বিচাৰিছে। কিন্তু কথাটো হ'ল, আমি বড়োসকল শান্তিকামী। বড়োসকল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত প্ৰায় ৭,০০০ বছৰ আমি ইয়াত বসবাস কৰি আহিছোঁ। ৭,০০০ বছৰ বসবাস কৰি অহাৰ আপুনি যদি বড়ো হিষ্ট্ৰীটো চাই, বুৰঞ্জীটো চাই, কেৱল মাত্ৰ এই লাষ্ট 34 ইয়াৰ্ছে আমি মুভমেণ্ট কৰিবলৈ বাধ্যত পৰিছিলোঁ। আমাৰ ইথনিক মানে যিমানখিনি ক্ৰাইচিছ, আমি নিজে বড়োসকল হেৰাই যাব নেকি বুলি এইটো এটা ভয়ত। কিন্তু ভাৰত চৰকাৰে 2020 চনৰ 27 জানুৱাৰীৰ একৰ্ডৰ থ্ৰুৱেদি বড়োসকলৰ উন্নতিৰ কাৰণে আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে, সমাজনৈতিকভাৱে যেনেকৈ সহায় আগবঢ়াবলৈ আহিছে বা সহায় আগবঢ়াই আছে, সেইটো একচুৱেলি আমাৰ BPF দলে সহ্য কৰিব পৰা নাই। কাৰণ আগতো সহ্য কৰিব পৰা নাছিল, আৰু চাগে ভাৰত চৰকাৰে কিবা এটা কাৰণত তেওঁলোকক দেখিও নেদেখাৰ ধৰণে আছিলে, শুনিও নুশুনাৰ দৰে, মানে জানিও নজনাৰ দৰে মানে বান্ধি আছিলে, মানে কিবা এটা টেকনিকেল প্ৰব্লেমৰ কাৰণে। কিন্তু আজি ৰাজ্য স্পষ্ট, আগতো স্পষ্ট আছিল, এতিয়া বেছি স্পষ্ট হৈছে। আমাৰ BTR-ত অশান্তি সৃষ্টিকৰ্তা গ্ৰুপটোৱে হ'ল BPF, আৰু সেইটো আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ নম্বৰ 1 ইজ চন্দন ব্ৰহ্ম। হি ইজ দ্য মাষ্টাৰ কি অফ ক্ৰিয়েটিং মিছআণ্ডাৰষ্টেণ্ডিং এমং দ্য পিপল অফ BTR। আৰু যিমানখিনি আমাৰ মাজত মানে কি ইকনমিকেলি, ছ'চিয়েলি, পলিটিকেলি মানে আমি ডাউনফল হৈ গৈছোঁ, সেইটো কাৰণটো হ'ল চন্দন ব্ৰহ্ম। আৰু চন্দন ব্ৰহ্মৰ হাতৰ মুঠিত, হাতৰ তলিত ডান্স কৰি পেলাই হাগ্ৰামাই যে কাণ্ডটো কৰিলে যোৱা 15 বছৰ বা 17 বছৰে, সেইটো খুব লজ্জাজনক কথা। আৰু আজিৰ দিনত যি মটিভেৰে BPF-এ আকৌ কাম কৰিবলৈ গৈছে, সশস্ত্ৰ সংগঠন গঠন কৰাই পেলাই বা জন্ম দিয়াই পেলাই, সেইটো আমাৰ অসমৰ BTR-ত থকা সকলো জাতি জনগোষ্ঠীয়ে বুজি পাইছে আৰু ধৰিব পাৰিছে। গতিকে BPF-ৰ বা চন্দন ব্ৰহ্ম, হাগ্ৰামা মহিলাৰী বা খাম্পা বা আমাৰ কোনো ৰাজনৈতিক মানে BPF লিডাৰসকলে যি ষ্ট্ৰেটেজি লৈছে, সেইটো কেতিয়াও ছাকচেছফুল নহ'ব, আৰু সেইটো ৰাইজে কেতিয়াও ছাকচেছফুল হ'বলৈ নিদিব। বিলত আপুনি যেতিয়া বিভিন্ন ধৰণৰ মাছ মেলি দিব, গ্ৰাছ কাপ, কমন কাপ, জাপানী কাৱৈ, কিবা কিবি, আপোনাৰ থাইলেণ্ড মাগুৰ, চাইনিজ পুঠি, অসমীয়া পুঠি, সেইবোৰ মেলি দিয়াৰ পাছত আপুনি ভাবে নেকি যে চাইনিজ পুঠিয়ে থাইলেণ্ড মাগুৰৰ লগত একগোট হ'ব? আপুনি নিজে চিন্তা কৰি চাওকচোন। কিয়নো মই এজন ব্যক্তি হিচাপে মোৰ পৰিয়ালৰ বেকগ্ৰাউণ্ড আৰু কোনো এজন ব্যক্তিৰ পৰিয়ালৰ বেকগ্ৰাউণ্ড সেইটো কেতিয়াও নিমিলে। আৰু তেওঁৰ চিন্তাধাৰা আৰু মোৰ চিন্তাধাৰা, ঈশ্বৰে সকলোকে জন্ম দিছে, সকলোকে নিজস্বভাৱে চিন্তাধাৰা কৰিবৰ কাৰণে আমাক জ্ঞান দিছে। কিন্তু সেই জ্ঞানটো যদি তেওঁলোকে বা আমি সকলোৱে ভালদৰে ব্যৱহাৰ নকৰোঁ, ইয়াত কোনোবা কাকবা বান্ধি ৰাখিব পৰা বা একগোট কৰিব পৰা সেই কথাটো সহজ নহয়। এজাক গৰু যদি আপুনি চৰাই, এজাক গৰুৰ মাজত কোনো এজন ব্যক্তিয়ে গু খাবলৈ গুচি যাব, কোনো এটা গৰুৱে, হয়নে নহয়? কোনো এজনী গৰুৱে তাত গু খাবলৈ যাবই, বা সি ধান চুৰ কৰি খাবলৈ যাবই, বা কিবা এটা জংঘলত মানে কি কয় জাকটো এৰি পেলাই গুচি যাবই। গতিকে গৰুকে যদি আমি বান্ধি ৰাখিব নোৱাৰোঁ, মানুহক কেনেকৈ বান্ধি ৰাখিব পাৰিম? মোৰো এটা মানে মনত শংকা এটা আহিছে। কিন্তু এবছৰ হ'ল আমি আমাৰ NDP এক্স ৱৰ্কাৰসকলক, কমৰেডসকলক, মানে যি ল'ৰাসকল, যি আমাৰ বন্ধুসকল, বান্ধৱীসকল জংঘলৰ পৰা অহা সময়ত ঘৰলৈ উভতি যাওঁতে এটা চকলেট কিনিও আমি মানে ঘৰৰ নিজৰ ভাই ককাই ল'ৰা ছোৱালীৰ সন্মুখত যাব নোৱাৰা অৱস্থাত আছিলে।
আজিলৈকে যদি ভাৰত চৰকাৰ বা অসম চৰকাৰে, মই স্পেচিয়েলি চৰকাৰক দেখিব বিচৰা নাই, কিবা এটা টেকনিকেল প্ৰব্লেমত এইটো হৈছে চাগে, কিন্তু সেইখিনি হ'ব লাগিছিলে, আমাৰ পেকেজখিনি আগতীয়াকৈ দিলে বেছি ভাল আছিলে। সেইটো চাগে ইয়াত ইফেক্ট পৰিছে নেকি ক'ব নোৱাৰোঁ, আৰু পৰিব যেন লাগে, সেইটো মই অনুভৱ কৰিছোঁ। আৰু মই আপোনালোকৰ মেডিয়াৰ থ্ৰুতে সেইটোৱে অনুৰোধ কৰিছোঁ, যিসকল দায়িত্বভাৰত আছে, আমাৰ ৰিহেবিলিটেশ্যন পেকেজ দিয়াত, এক্স গ্ৰেচিয়া দিয়াত, ইমপ্লিমেণ্টেশ্যন ফৰ দ্য কি কয় আপোনাৰ বড়ো একৰ্ড, সেইবোৰ এতিয়া বড়ো একৰ্ডৰ থ্ৰুদি কিমানখিনি কাম কৰিব লগা আছে, সেইটো খুব স্পীডলি যদি কৰে নহয়, ডেভেলপমেণ্টটো আমি আনি আছোঁ, আৰু ইয়াতকৈ মানে বেছি আনিব যদি পাৰোঁ, প্ৰয়োজনতকৈ যিখিনি আমি কৰি আছোঁ আৰু কৰিবলগীয়া আছে, সেই কৰণীয় কামখিনি যদি কৰোঁ, মই ভাবোঁ ইয়াত কোনোবা যাব বিচৰাৰ যুক্তি থাকিব নোৱাৰে। আৰু প্ৰেক্টিকেলভাৱে কোনোবাই যদি গৈছে, সেইটো আমি ক'ব নোৱাৰোঁ। এতিয়া বাধাটো মই নাভাবোঁ যে বাধাই কিবা কি কয় এক্স গ্ৰেচিয়া নোপোৱাৰ কাৰণে গৈছে বা ৰিহেবিলিটেশ্যন পেকেজ নোপোৱাৰ কাৰণে গৈছে। তেওঁতো NDBৰ ভিতৰত আটাইতকৈ ধনী NDB আছিল, ক্ৰৰপতি হয়। সেই মানুহজনে 4 লাখ বা 10 লাখৰ কাৰণে গুচি